Hi friend, welcome back to my channel. মই ক'বলৈ ওলাইছোঁ বাৰ্থ চাৰ্টিফিকেট কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে সেইটোৰ বিষয়ত ষ্টেপ বাই ষ্টেপ মই জনাই দি আছোঁ। সম্পূৰ্ণ ভিডিঅ'খন চাওক। ই ডিষ্ট্ৰিক্ট এমটন তলত দেখিবলৈ পাইছে ই ডিষ্ট্ৰিক্ট এমটন মই ইয়াত ক্লিক কৰি দিছোঁ। ইয়াত আপুনি প্ৰথমে লিংকটো দেখিবলৈ পাইছে এমটন ই ডিষ্ট্ৰিক্ট, ইয়াত মই ক্লিক কৰি দিছোঁ। ইয়াত আপুনি এইটো পেজ দেখিবলৈ পাইছে। ইয়াত আপুনি যদি আপোনাৰ একাউণ্টটো ক্ৰিয়েট কৰি থোৱা নাই তেতিয়াহ'লে আপুনি প্লিজ ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব আৰু আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰি আপোনাৰ ৰেজিষ্টাৰ ফৰ্মখন আপুনি ফিল আপ কৰি ল'ব। ইয়াত আপোনাৰ স্ক্ৰীন নেমটো আপুনি ভালকৈ ৰাখিব, সেইটো আপোনাক দৰকাৰ হ'ব লগ ইন কৰাৰ সময়ত, আৰু ইমেইল আইডি দৰকাৰ হ'ব। বাকীখিনি আপুনি ফিল আপ কৰি কেপচাৰ ক'ডটো আপুনি বহাই দিব আৰু ছেভত ক্লিক কৰি দিব। ইয়াত আপুনি স্ক্ৰীন নেম আৰু ইমেইল আইডিটো দি আপুনি লগ ইন কৰিব পাৰিব। তাৰ কাৰণে মই আকৌ হোম পেজলৈ আহিছোঁ। ইয়াৰ পিছত আপুনি বাৰ্থ চাৰ্টিফিকেট যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ডাউনলোড ই ফৰ্মত ক্লিক কৰি দিব। এই পেজটো দেখিবলৈ পাইছে ইয়াত আপোনাৰ এৰৰ দেখাই আছে চাৰ্ভাৰ। ইয়াত আপুনি নতুন এটা পেজ অপেন কৰি ল'ব আৰু ইয়াত টাইপ কৰিব ই ডিষ্ট্ৰিক্ট অফলাইন ফৰ্ম আৰু আপুনি এণ্টাৰ মাৰি দিব। ইয়াত আপুনি প্ৰথম লিংকটো দেখিবলৈ পাইছে ডাউনলোড ই ফৰ্ম, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি এইটো পেজ দেখিছে, ইয়াত আপুনি অকণমান তললৈ আহিব। ইয়াত আপুনি দেখিবলৈ পাইছে পাৰ্মিশ্যন ফৰ DLED বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। ইয়াৰ পৰা আপুনি এখন ফৰ্ম ডাউনলোড কৰি ল'ব আৰু প্ৰিণ্ট মাৰি পেলাই আপুনি ফিল আপ কৰি ইয়াত চহী মাৰি দিব। ইয়াতো আপোনাৰ কি ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব ইয়াতো লিখা আছে, আপুনি এইখিনি চাই ল'ব আৰু ইয়াতো চহী মাৰিব লাগিব। ইয়াৰ পিছত আপুনি এখন স্কেনিং কৰি পেলাই আপলোড কৰিব লাগিব আৰু আপোনাৰ ইয়াত যিখিনি আপুনি ফিল আপ কৰিব সেই গোটেইখিনি আপুনি অনলাইন ফৰ্মতো সেই একে চিলেক্ট কৰিব লাগিব। তাৰ কাৰণে মই আকৌ হোম পেজলৈ আহিছোঁ। ইয়াত আপুনি ই গভৰ্ণমেণ্ট চাৰ্ভিচ দেখিবলৈ পাইছে, ইয়াত আপুনি ক্লিক কৰি ইয়াত আপুনি টাইপ কৰিব এবাউট ক্লোন কনফিগ। ইয়াৰ পিছত আপুনি এণ্টাৰ মাৰি দিব। ইয়াত আপুনি এইটো পেজ দেখিবলৈ পাইছে, ইয়াত আপুনি একচেপ্ট ডাইৰেক্টছ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। ইয়াত আপুনি শ্ব'লত যদি ক্লিক কৰে তেতিয়া আপুনি সম্পূৰ্ণ লিষ্টখন দেখিবলৈ পাব ছেটিংছৰ, আৰু গোটেইখিনি লিষ্টত আপুনি বিচাৰি পাবলৈ দেৰি হ'ব। সেইকাৰণে ইয়াত আপুনি চাৰ্চ কৰিব security.tls, মই চাৰ্চ কৰি দিছোঁ। ইয়াত আপুনি security.tls চাৰ্চ কৰাৰ পিছত আপুনি তলত এটা অপশ্যন দেখিবলৈ পাইছে security.tls.version.max, ইয়াত আপুনি 3 কৰি দিব আৰু security.tls.version minimum আপুনি এইটো 1 কৰি দিব। ইয়াৰ কাৰণে আপুনি এডিটত ক্লিক কৰিব আৰু ইয়াত আপুনি আপোনাৰ যিটো সংখ্যা আছে আপুনি চেঞ্জ কৰি দিব আৰু ছেভত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি এইটোতো আপুনি এডিটত ক্লিক কৰিব আৰু আপোনাৰ যিটো সংখ্যা আছে সেইটো চেঞ্জ কৰি আপুনি 1 বহাই দিব আৰু ছেভত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি এইটো পেজৰ পৰা ওলাই যাব। ইয়াৰ পিছত আপুনি এইটো ৰিফ্ৰেছ কৰি দিব, তেতিয়া আপোনাৰ এইটো পেজ আপুনি দেখিবলৈ পাব। ইয়াত আপুনি আপোনাৰ ইমেইল আইডিটো বহাই দিব আৰু আপুনি আপোনাৰ ইয়াত স্ক্ৰীন নেমটো বহাই দিব, যিটো নেকি আপুনি একাউণ্ট ক্ৰিয়েট কৰোঁতে বহাইছিলে। ইয়াৰ পিছত আপুনি লগ ইনত ক্লিক কৰি দিব। ইয়াত আপোনাৰ এইটো পৰ্টেল অপেন হৈ যাব। ইয়াত আপুনি সকলোখিনি ফৰ্ম ফিল আপ কৰি পেলাই আপোনাৰ কাৰণে যিখিনি লাগতিয়াল ডকুমেণ্টছ আপুনি এপ্লাই কৰিব পাৰে তাৰ কাৰণে মই চিলেক্টত ক্লিক কৰিছোঁ আৰু ইয়াত টাইপ কৰিছোঁ বাৰ্থ চাৰ্টিফিকেট। ইয়াত আপুনি তলত দেখিবলৈ পাইছে পাৰ্মিশ্যন ফৰ DLED বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, ইয়াত মই ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত মই গোত ক্লিক কৰি দিলোঁ। গোত ক্লিক কৰাৰ পিছত আপুনি এইটো দেখিবলৈ পাইছে এপ্লাই অনলাইন, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি আকৌ এবাৰ ছাবমিট অনলাইনত ক্লিক কৰি দিব। ইয়াত আপুনি এইখন ফৰ্ম ফিল আপ কৰিব লাগিব, তাৰ কাৰণে আপুনি লেংগুৱেজটো চিলেক্ট কৰি ল'ব আৰু ইয়াত আপুনি এপ্লিকেশ্যনৰ নেমটো বহাই দিব, আপোনাৰ মোবাইল নম্বৰ বহাই দিব। ইয়াত আপুনি ৰিলেটিভ চিলেক্ট কৰি ল'ব আৰু আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে ইয়াত অপশ্যনেল আছে, যদি আছে তে বহাব, নাথাকিলে অপশ্যনেল আছে। যদি পেন কাৰ্ড আছে বহাই দিব, নাথাকিলে অপশ্যনেল আছে। ইমেইল আইডিও যদি আছে তে বহাই দিব, নাথাকিলে আপোনাৰ অপশ্যনেল আছে। ইয়াৰ পিছত আপুনি এইটো চাইডলৈ আহিব। ইয়াত আপুনি যাৰ নামত বাৰ্থ চাৰ্টিফিকেট এপ্লাই আহিব সেইজনৰ নাম আপুনি ইয়াত টাইপ কৰিব লাগিব আৰু ইয়াত আবেদনকাৰীত আপুনি ইয়াত ৰিলেশ্যনৰ যিকোনো মানুহে আপোনাৰ নামৰ আবেদন কৰি দিব পাৰে। ইয়াত দেখিবলৈ পাইছে যিজনে আপোনাৰ আবেদন কৰিব সেইজনে আপুনি ইয়াত চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ যিজনৰ বাৰ্থ চাৰ্টিফিকেট বনাব সেইজনৰ নামটো আপুনি উল্লেখ কৰিব লাগিব। ইয়াত আপুনি আপোনাৰ ডেটটো চিলেক্ট কৰি ল'ব কেলেণ্ডাৰৰ পৰা। ইয়াত আপুনি জেণ্ডাৰ চিলেক্ট কৰি ল'ব। ইয়াত আপুনি ফাদাৰ্ছ নেম বহাই দিব। ইয়াত আপুনি মাকৰ নামটো বহাই দিব। ইয়াত আপোনাৰ প্লেচ অফ বাৰ্থ, ক'ত জন্ম হৈছে, হস্পিটেল, হাউচ, নিজৰ ঘৰতে জন্ম হৈছে, ইয়াত আদাৰ প্লেচত আপুনি ইয়াত চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপুনি হস্পিটেলখনৰ নাম উল্লেখ কৰিব। ইয়াৰ পিছত আপুনি হস্পিটেলৰ এড্ৰেছটো উল্লেখ কৰিব। অপশ্যনেল আছে, তথাপিও যদি আপুনি জানে তে উল্লেখ কৰি দিব। ইয়াত আপুনি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন ইমান দেৰিকে যে আপুনি আবেদন কৰিছে, কি কাৰণে আপোনাৰ দেৰি হ'ল, আপুনি বাৰ্থ চাৰ্টিফিকেটৰ বিষয়ে নাজানে নেকি যে আপোনাৰ জন্ম হ'লে বাৰ্থ চাৰ্টিফিকেটখন বনাব লাগে, সেই ৰিজনটো আপুনি লিখি দিব। বা আপুনি এপ্লাই কৰাৰ অসুবিধাৰ কাৰণে আপুনি আবেদন কৰিব পৰা নাছিল, সেইটো আপুনি ইয়াত উল্লেখ কৰি দিব। ইয়াৰ পিছত আপোনাৰ ষ্টেটখন চিলেক্ট হৈ আছে, ইয়াত আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ইয়াত আপুনি চাব ডিভিজন চিলেক্ট কৰিব। ইয়াত আপুনি চাৰ্কুল অফিচ চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ গাঁওখন চিলেক্ট কৰিব আৰু যদি আপুনি বহুত লম্বা আছে আপোনাৰ গাঁৱৰ লিষ্ট তেতিয়াহ'লে আপুনি ইয়াত টাইপ কৰি দিব। ইয়াত আপোনাৰ পিন কোডটো বহাই দিব আৰু অকণ তললৈ কৰিলে ইয়াত আপুনি আপোনাৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। ইয়াত আপুনি এপ্লিকেশ্যন ফৰ্মখন আপলোড কৰিব লাগিব। তাৰ কাৰণে মই এইটো মিনিমাইজ কৰি আপোনাক দেখুৱাই দিছোঁ। এইখন এপ্লিকেশ্যন ফৰ্ম আপুনি ফিল আপ কৰি পেলাই ইয়াত আপোনাৰ চিগনেচাৰটো দি আৰু ইয়াতো আপোনাৰ চিগনেচাৰ দি, যদি আপুনি নিজৰ কাৰণে নিজে আবেদন কৰিছে তে আপুনি নিজৰ চহীয়ে দিব, বা আপোনাৰ যদি ঘৰৰ মানুহে আবেদন কৰি দিছে তে আপুনি ঘৰৰ মানুহৰ চহীও দিব পাৰে। এইখন আপুনি ফিল আপ কৰি পেলাই স্কেনিং মাৰি পেলাই ইয়াত আপুনি আপলোড কৰিব লাগিব। তাৰ কাৰণে ব্ৰাউজত ক্লিক কৰি দিব আৰু আপুনি ফৰ্মখন
সেইখন আপুনি আপলোড কৰি দিব। ইয়াত আপুনি হস্পিটেলৰ পৰা দিয়া কাগজখন আপুনি আপলোড কৰি দিব। ইয়াত আপুনি স্কুল চাৰ্টিফিকেট নহলে এডমিট কাৰ্ড যদিহে আপোনাৰ বয়স 6 বছৰতকৈ ওপৰত আছে আৰু যদি আপোনাৰ নাই তেতিয়াহ'লে আপুনি পেৰেণ্টছ ডিটেইলছো আপুনি দিব পাৰে। আপোনাৰ ঘৰৰ অভিভাৱকৰ যিকোনো এখন ডকুমেণ্টছ আপুনি আপলোড কৰি দিব। ইয়াত আপুনি 500 KB তলত আপলোড কৰিব। একেবাৰে কম KB আপলোড নকৰিব। 500 200 250 KB এনেকুৱা ভিতৰতে ৰাখিব যাতে ক্লিয়াৰটো ভাল আহে ডকুমেণ্টছখনৰ। তেনেকুৱাকে আপুনি আপলোড কৰিব, কিন্তু 500 KB তলত আপলোড কৰিব আৰু আপুনি 200 KB মানৰ ভিতৰত আপলোড কৰিব যাতে আপোনাৰ ডকুমেণ্টছখন ক্লিয়াৰিটি ভাল আহে। ইয়াৰ পিছত আপুনি এফিডেভিট এখন আপলোড কৰিব লাগিব, যিখন নেকি আপুনি কোৰ্টৰ পৰা এফিডেভিট কৰি আনিছিলে সেইখন আপুনি ইয়াত আপলোড কৰি দিব। ইয়াৰ পিছত আপোনাৰ ঘৰত এনি আদাৰ ডকুমেণ্টছ আপোনাৰ এইখিনি আপলোড কৰাৰ বাহিৰেও যদি আপোনাৰ কিবা ডকুমেণ্টছ আছে তেতিয়াহ'লে আপুনি ইয়াত আপলোড কৰিব পাৰে, নহ'লে আপোনাৰ ষ্টাৰ মাৰ্ক নাই আপুনি আপলোড নকৰিলেও হয়। ইয়াৰ পিছত আপুনি প্ৰিণ্টিং আপুনি 2 বহাই দিব, কাৰণ আপুনি এখন ৰিচিপ্ট প্ৰিণ্ট কৰিব আৰু আপুনি যিখন বাৰ্থ চাৰ্টিফিকেট আহিব সেইখন আপুনি ডাউনলোড কৰিব। সেইকাৰণে মই 2খন বহাই দিছোঁ। ইয়াত আপুনি যিমানখিনি স্কেনিং কৰিছে সকলোখিনি ডকুমেণ্টছ আপুনি গন্তি কৰি ল'ব আৰু ইয়াত আপুনি টাইপ কৰি দিব। ইয়াৰ পিছত আপুনি কেপচাৰ কোডটো বহাই দিব। ইয়াৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাৰ পেমেণ্ট অপশ্যন পাব। পেমেণ্ট অপশ্যনটো আপোনাৰ দেখাবলৈ অলপ প্ৰব্লেম হয়, সেইকাৰণে মই আপোনাক কৈ দিছোঁ। তাত আপুনি আপোনাৰ গুগল পে, ডেবিট কাৰ্ড যিকোনো অপশ্যনেৰে আপুনি পেমেণ্ট কৰি দিব। পেমেণ্ট কৰাৰ লগে লগে আপোনাৰ ৰিচিপ্টখন অট'মেটিক অকণমান টাইম ৰৈ দিব। আপোনাৰ নেট শ্ল' থাকিলে অকণমান টাইম লয় শ্ব' হ'বৰ কাৰণে আপোনাৰ এপ্লিকেশ্যনখন, নহ'লে আপোনাৰ ইমেইলতো ছাকচেছফুল যাব আৰু আপোনাৰ মেছেজলৈও আহিব। কেতিয়াবা মেছেজ নাহে, কেতিয়াবা ইমেইললৈ কিন্তু যায় আৰু আপোনাৰ ৰিচিপ্টখন ডাউনলোড হৈ যাব আৰু আপুনি প্ৰিণ্ট মাৰি ল'ব। ইয়াৰ পিছত আপুনি এপ্লিকেশ্যন নম্বৰটো লৈ পেলাই গেট ষ্টেটাছত আপুনি ক্লিক কৰি দিব। আপোনাৰ 3-4-5 দিনৰ মূৰত আপুনি চেক কৰিব। ইয়াত আপুনি চেক ই ফৰ্মত ক্লিক কৰি দিব। ইয়াৰ পিছত আপুনি আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আপুনি বহাই দিব আৰু চাৰ্চত ক্লিক কৰি দিব। ইয়াত আপুনি আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে আপুনি দেখিবলৈ পাব, আৰু যদি এপ্ৰুভ হৈছে তেতিয়াহ'লে আপুনি ইয়াত ডাউনলোড অপশ্যন দেখিবলৈ পাব আৰু ডাউনলোডত ক্লিক কৰি আপোনাৰ চাৰ্টিফিকেটখনো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি আপুনি আপোনাৰ এপ্লিকেশ্যন নম্বৰটো ট্ৰেক কৰিম বুলি আহিছে, ক'ত পাইছেহি, কোনটো অফিচ পাৰ হৈ আহিছে, তেতিয়াহ'লে মই ইয়াৰ আগত ভিডিঅ' এটা বনাই থৈছোঁ। সেইটো ভিডিঅ' চাইও আপুনি চেক কৰিব পাৰিব যে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো কোনটো অফিচ আপোনাৰ পাৰ হৈ আহিছে। এনেকে আপুনি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন আপুনি এপ্লাই কৰিব পাৰিব। যদিহে ভিডিঅ'টোৰ পৰা কিবা শিকিবলৈ পালে তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব।